Preview. হেল্ল' বন্ধুসকল, চ' আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ টিউটৰিয়েল। তোমালোকে চাই যাবা, মই দেখুৱাই যাম। চ' কেনেকুৱা ভিডিঅ'টো হ'ব তোমালোকেতো দেখা পাইছে চাগে। আৰু এটা মোৰ এটা ফিডবেক থাকিব আৰু এটা ইফালে চেক ইফেক্ট থাকিব। তোমালোকে দুটাই ইম্পৰ্ট কৰিব ল'ব পাৰিবা। আৰু এটা কথা, চেক ইফেক্টত তোমালোকে পাছপৰ্ট প্ৰজেক্ট পাই যাবা। চ' পাছপৰ্টটো মই কৈ দিম বাৰু। চ' এতিয়া ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, প্ৰজেক্টত যাবা মোৰ যেনে চাওঁ ভিডমাৰ্কটো দেখা পালে তোমালোকে দেখা পাইছে চাগে। তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। বিট মাৰা আছে, চ' তোমালোকে ফটোগেলা এড কৰিলে হৈ গ'ল। চ' ফটো কেনেকৈ এড কৰিব লাগে মই দেখাই আছোঁ। আৰু ইয়াত যোনটো মই ফোন ইউজ কৰিছোঁ এইটো ফোন তোমালোকে ডিছক্ৰিপশ্যনৰ লিংকত পাই যাবা, মই দি দিম। আৰু অল ফটো টেলিগ্ৰাম চেনেলত দিয়া আছে, তোমালোকে লৈ ল'বা যাই কিনে। চ' ফটোগেলা মই এড কৰি লওঁ। চ' বন্ধুসকল, ফটো লগোৱাৰ হোৱাৰ পিছত কি কৰিব লাগিব, ইয়াত চেক ইফেক্ট পাবা। চেক ইফেক্টটো পাছপৰ্ট প্ৰজেক্ট হয়। এই পাছপৰ্ট প্ৰজেক্টটো মই কৈ আছোঁ বাৰু শেষত। এইটো কপি কৰি ল'বা তোমালোকে ওৱান ইফেক্টটো। কপি কৰাৰ পিছত ইয়াত ফাৰ্ষ্টৰ যিটো ফটো আছে ইয়াত কপি পেষ্ট কৰি দিবা। আৰু তোমালোকেতো জানাই কেনেকৈ কি কৰিব লাগে। আৰু চেক ইফেক্টত যাবা তোমালোকে, যাই পিনে ইয়াত চেক ইফেক্টটো আনিবা, কপি কৰি লৈ পিনে চম ভিডমাৰ্কত পেষ্ট কৰি দিবা তোমালোকে। ইয়াত যেনেকৈ দেখিছা তেনেকৈ বাকী ফটোকেইখনত এড কৰি গ'লেই হ'ল। এখনৰে এখন ফটোত লগাই গ'লে হ'ল। আৰু এখনত পেষ্ট কৰি দিলেই হ'ল 3 নম্বৰ ইফেক্টটো। চ' বন্ধুসকল, এবাৰ চাই যাওঁ।
সো বন্ধুসকল পাছপোৰ্টটো হয় 1122 পাছপোৰ্ট তোমালোকে ইয়াত ভিডিঅ' সেভ হোৱাৰ পিছত হৈ যোৱাৰ পিছত ভিডিঅ' কি কৰিব লাগিব ইয়াত এটা টিৰ অপশ্যন দেখা পাইছা তাত যাবা তাত যাবিনে ভিডিঅ'ৰ কোৱালিটিটো তোমালোকে ভিডিঅ'ৰ কোৱালিটিটো তোমালোকে বাছি ল'বা সো মই 700 PM HD দিছোঁ তাৰপিছত এক্সপোৰ্ট কৰি দিবা